নিৰাপত্তাৰক্ষীসকলে দায়িত্ব পালন কৰিছে হয়, কিন্তু আৰক্ষী নিৰাপত্তাৰক্ষীৰো যেন এতিয়া মন সেমেকি আছে, চকুত তেওঁলোকৰো যেন চকুলো। আৰু এই ধৰণে লাখ লাখ আপুনি এই যে সৰু সজাইৰ পৰা একেবাৰে আপোনাৰ বৰজাৰ বিমানবন্দৰ হওক বা প্ৰতিটো প্ৰান্তত যিটো প্ৰান্তেৰে আচলতে তেখেতৰ নশ্বৰ দেশ লৈ যোৱা হ'ব, যিটো পথেৰে নশ্বৰ দেশ লৈ যোৱা হ'ব, এই পথত এই ধৰণে লাখ লাখ জনতাই ভিৰ কৰিছে। লাখ লাখ জনতাই সেই শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ অপেক্ষা কৰিছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ লখৰাৰ পৰা এই দৃশ্য, কাৰণ ইতিমধ্যে লখৰাত আহি পাইছে পুষ্পসজ্জিত সেই বিশেষ বাহনখন, যিখন বাহনত লৈ অহা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ নিথৰ দেশ। যিটো কথা কোনেও কল্পনা কৰা নাছিল, যিটো কথা হয়তো কোনো এবাৰলৈও ভবা নাছিল যে প্ৰাণৰ শিল্পীগৰাকী 52 বছৰ বয়সতে আমাৰ মাজৰ পৰা এই ধৰণে সকলোকে কন্দুৱাই এই ধৰণে আমাৰ মাজৰ পৰা গুচি যাব, কোনেও সেই কথা কল্পনা কৰা নাছিল। আমি কিছু আগলৈ যাম, কাৰণ তেখেতৰ যি আচলতে পুষ্পসজ্জিত যি বিশেষ বাহন, সেই বাহনখন আহি ইতিমধ্যে যিহেতু লখৰা পাইছেহি আৰু তেখেতৰ সেই শেষ শ্ৰদ্ধা জনাবৰ বাবে লাখ লাখ অনুৰাগীয়ে ভিৰ কৰিছে। আমি পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ লখৰাৰ পৰা। কথা কিছু পাতিম। কিমান সময়ৰ পৰা অপেক্ষা কৰিছে? আমি প্ৰায় 5 ঘণ্টা হৈ গ'ল। 5 ঘণ্টা হৈ গ'ল হয়। ইয়াত অপেক্ষা কৰি আছোঁ। তেতিয়া আমি আহিছোঁ নলবাৰীৰ পৰা। প্ৰায় বহুত কেইজন আহিছোঁ নলবাৰীৰ পৰা, তাকে ৰৈ আছোঁ। লাগিলে আৰু যিমান সময় অপেক্ষা কৰিব লাগে আমি অপেক্ষা কৰিম, মুঠতে তেওঁক আমি শ্ৰদ্ধাঞ্জলি দিহে যাম। সকলোৰে মন মগজু জোকাৰি গৈছে এই খবৰে, কোনো শান্তিৰে থাকিব পৰা নাই। একদম নাই। আমি শান্তি কেতিয়াও নাপাওঁ। তেখেতক হেৰুৱাই আমি শান্তিৰ কথা মানে ভাবিব নোৱাৰোঁ আৰু তেনেকুৱা এটা পৰিস্থিতি হৈ আছে। আমি ৰখি আছোঁ আৰু ৰখি থাকিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আমাৰ বাবে এটা অপূৰণীয় ক্ষতি, আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। হঠাৎ এটা দুখ খবৰে সকলোকে ম্ৰিয়মান কৰি তুলিছে। জুবিন গাৰ্গক আপুনিও কাষৰ পৰা পাইছিল। আচলতে এতিয়া সেই কথাবোৰে মনত আহি বেছি দুখ দি আছে। তেখেতৰ গান শুনি ডাঙৰ হ'লোঁ, তেখেতৰ গান গুণগুণাই তেখেতক আমি এনেকৈ বিদায় দিব লাগিব। পাৰ্থিৱ শৰীৰটো গুচি গ'লেও আচলতে আত্মা অমৰ, আৰু তেওঁ গীত মাত সদায় আমাৰ বুকুত, প্ৰতিজন অসমীয়াৰ বুকুত থাকি যাব। খালি মনবিলাক খেলি মেলি হৈ গৈছে। এই নিউজবিলাক যে আহি আছে, সেই কথাবিলাকৰ খালি উচিত তদন্ত হ'ব লাগে। যি দোষী তেওঁ শাস্তি পাব লাগে। মানে আচৰিত লাগি মন চনবিলাক আৰু কিছু খেলি মেলি হৈ গৈছে এনেধৰণৰ কথাবিলাকত। আৰু তেওঁ অমৰ হৈ থাকিব, তেওঁ সদায়।